বিভৎস কবি অখিল কুমাৰ বৰা পাঠ মনদীপ গোস্বামী। অভ্যাসবোৰ গঢ়িবলৈ আলেকজেণ্ডাৰ অথবা টাইমুৰৰ আত্মাক সোধক। মৃতদেহৰ ওপৰত খোজ দিয়াৰ অভিজ্ঞতা। মেণ্ডেলাৰ আত্মাও বেছি দূৰ যোৱা নাই সম্ভৱতঃ। চিঞৰিলে গৈও যাব পাৰে আপোনাক 40 বছৰীয়া সাধু। নতুবা আপোনাক শিকাই যাব একবিংশ শতাব্দীৰ কোনোবা ধৰ্মযোদ্ধাই। এৰা কাফেৰৰ পৃথিৱী কোঙা অস্পৃশ্য জৰাগ্ৰস্ত দেহৰ ঘৰত। জেহাদ ঘোষণা কৰে ছফক্লিজৰ ছাঁটোৱে। পিতৃ হত্যাৰ চৰমতপ পাপ মোহাৰিব খোজোতেই ঘটে মাতৃৰ গৰ্ভত ভ্ৰূণৰ গুঞ্জন। কি অদ্ভুত যুক্তি! সপোনবোৰ অৱচেতন মনত সৃষ্ট। হাঁহি এটা মাৰিব খোজোতেই বেচেৰা গোৱা ভেড়াৰ ডিঙিত যুগান্তৰ কাহটো কঁপি উঠে। লগত কিউবান চিগাৰৰ এআঙুল টুকুৰাটো। ধোঁৱাৰ কুঁৱলীত লুকুৰা কাষ্টৰ গেৰিলা বাটিষ্টাৰ আৰ্মীৰ কুচকাৱাজত হেৰাই যাব খোজে। ক্ষণিকৰ বাবে সিহঁতে পাহৰি যায় ৰিভলিউচনৰ সংজ্ঞা। এনেদৰে কতদিন যায়। কিউবাত আফিং ফুলে। কাবুলৰ কাষৰ কোনোবা আফগান কৃষকৰ পাকঘৰত স্পৰ্শহীন শৈশৱে কিউবান চিগাৰ শুবে। একেই বুকু ফাটি যোৱা কাঁহ এটা ওলমি ৰয় ওঠৰ আগত। কলেজৰ দুৱাৰদলিৰ অবাঞ্ছিত অতিথি আধা লিখা হৈ ৰয় কুবলা খান। কাচিনত মৃত্যুৰ চিঞৰ, সোৱণশিৰিত তেজৰ ঢল। মাছবোৰ উপঙে ইৰাৱতীৰ সোঁতত উটি যোৱা মখলং হৈ মৰা বিপ্লৱীৰ দৰে। চান্তিয়াগোৰ বৃদ্ধই চকুৰে মনিব নোৱাৰে। বেচেৰাৰ ল' ব্লাড প্ৰেছাৰ। দুদিনমান খাবলৈ পোৱা নাই। মাজে মাজে জ্বৰৰ কাণ দুখনে ডাইনিং টেবুলত থোৱা কাঁহীখন পৰা যেন শুনে। কাষৰ ঘৰৰ মেকুৰীটোৱে মাছ বিচাৰি আহিছিল তাৰ দৰেই। কি যে পৰিতাপৰ কথা! ষ্ট্ৰীট ডামাৰ ড্ৰামছেটৰ চামৰাত ভেঁকুৰৰ তাণ্ডৱ। নিউয়ৰ্কৰ কোনোবা বন্ধ কোঠাত অথবা ঘূনাসুঁতিৰ জংকীৰ ধোঁৱা চাঙত পৰি ৰয় আত্মবন্দিত্বৰ শিকলিৰ ভৰত। বৰণ ক'লা অথবা ধোঁৱা বৰণ ধূসৰ। বৰদৈ চিলাই অস্পষ্টতাৰ জাবৰ তাতেই পেলাই আমি নদীৰ সপোন দেখোঁ। ঢল আহিব, উটি যাব আশা, ডুবিব সপোন। এনেদৰেই আগৰ দৰেই ধান দৰাও মৰিব, উফৰিব অহংকাৰ।